Hello students, welcome to Deepshikha Learning. আজিৰ প্ৰসংগটো হৈছে উচ্চতৰ মাধ্যমিক 2023 বৰ্ষৰ ৰিজাল্ট কেতিয়া দিব। ইতিমধ্যে সোশ্যাল মিডিয়াত আৰু গুগলত দিয়া আছে যে 15 মে দিনাখন আমাৰ HS 12ৰ ৰিজাল্ট দিব। কিন্তু হেতু কতো অফিচিয়ালি এতিয়ালৈকে মই পোৱা নাই। সেইকাৰণে এটো চাবৰ কাৰণে মই আমাৰ Assam Higher Secondary Education Council website খুলি চালো কিন্তু তাত এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন দিয়া নাই যে তেওঁলোকে 15 মে দিনাখন ৰিজাল্ট ঘোষণা কৰিব। তাত দিয়া আছে যে মে লাষ্টত বা জুনত তেওঁলোকে ঘোষণা কৰাৰ কথা আছে কিন্তু প্ৰপাৰ ডেটটো এতিয়ালৈকে তেওঁলোকে মেনশন কৰা নাই। যি কি নহওক ৰিজাল্টটো সোনকালে দি দিলে ভাল কিয়নো বেলেগ ষ্টেটৰ 12ৰ ৰিজাল্টসমূহ ইতিমধ্যে দিবলৈ আৰম্ভ কৰিছে সো আসামৰ ৰিজাল্টটো সোনকালে দি দিয়াটো ভাল ষ্টুডেণ্টছখিনিৰ কাৰণে। বাৰু যি কি নহওক তোমালোকে প্ৰিপেয়াৰ হৈ থাকাটো ভাল কাৰণ যিকোনো মুহূৰ্ততে ৰিজাল্টটো ঘোষণা কৰি দিব পাৰে হয়তো মে লাষ্টত দি দিবও পাৰে ক'ব নোৱাৰি সো তোমালোক প্ৰিপেয়াৰ হৈ থাকিবা। যিসকলে নতুন আজি ফাৰ্ষ্ট টাইমৰ বাবে মোৰ ভিডিঅ' চাইছা তেওঁলোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে মই ৰিজাল্ট সম্বন্ধীয় ইনফৰমেশ্যনবোৰ তোমালোকক দি থাকিব পাৰোঁ আগলৈ আৰু ভিডিঅ'টো ভাল পাইছা যদি লাইক কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা।